হাই হেল্ল' গাইজ, কি খবৰ? মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ তোমালোকক। আপোনালোকক আহি থাকক, চাই থাকক, ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিব, ব্লগ হিচাপে চাব। এতিয়া গৈ আছোঁ লক্ষীপথাৰ কছাৰী গাঁৱলৈ গৈ আছোঁ। পূৰা চাই থাকক, ধুনীয়া ধুনীয়া জেগা দেখাই আছোঁ। তাৰপিছত দেখাম আৰু পূৰা পানী হৈ আছে, বানপানী পূৰা লালুং গাঁৱতে গৈ আছোঁ। তাৰপিছত এতিয়া লক্ষীপথাৰ পামগৈ। এতিয়া মেলেকি এটা ৰাস্তাত পাইছোঁগৈ। ৰাস্তাৰ পৰা গৈ এতিয়া দেখাই দেখিম। এইটো মানুহ বহি আছে, দলঙত বহিছোঁ মানে পাইছোঁগৈ। পাই মানে চাই থাকিব, এনেকুৱা গেলা ৰাস্তা। এনেকুৱা ৰাস্তাত পাইগৈ নি দেখাইছোঁ বাৰু। লক্ষীপথাৰ ৰাস্তা পাইছোঁ, এইটো চাওক। এই ৰাস্তাটো এনেকুৱা ধৰণে হ'লে কি হ'ব, মানুহ অহা যোৱা হৈ গৈছোঁ। তাৰপিছত গৈ মানে ইমান বেয়া ৰাস্তা, বাইকো ইমান চলাব নোৱাৰে মানে। পানী হৈ গৈছে পূৰা গাত এনেকুৱা ৰাস্তাত মানে আকৌ চলা পায় বাইক। মানুহ পৰি পিনে ক'ৰবাত থাকি যাব। তেওঁ গৈ আছোঁ আৰু দেখিবলৈ পাইছে ন, ইমান পানী আৰু ইমান খলা বমা ৰাস্তা। এনেকুৱা ৰাস্তাত মানে এতিয়া দোকানত মাৰি লৈছোঁ আৰু ৰাস্তাটো দেখাই গ'লোঁ ন। এতিয়া এটা বাইকৰ ঘৰলৈ গৈ আছোঁ, লগতো বাইকৰ ঘৰলৈ। এই ৰাস্তাটোত গৈ মানে এনেকুৱা পানী, চাই থাকক দেই, পানীয়ে পানী। এয়া পানী চাই যাওক, এয়া বা মানে মানুহ থাকিবলৈ অৱস্থা নাইকিয়া হৈ গৈছে, মানে এনেকুৱা পানী হৈ গৈছে। এইডোখৰ আৰু আগলৈ চাই যাওক, এইবিলাক পানী পূৰা। এইটো নামঘৰত পাই গৈছোঁ। নামঘৰ মন্দিৰ ওচৰতে আছে। এয়া চাওক, পানী পূৰা ফিটিং হৈ আছে। পানী পূৰা লালুং গাঁও আৰু কছাৰী গাঁৱৰ মাজত পূৰা। কছাৰী গাঁৱতে এতিয়া পাই আছোঁহি। এনেকুৱা পানী চাই যাওক, ডিষ্টিক নকৰিব ভিডিঅ'টো। চাই যাওক পূৰা পানী চাওক, মানুহৰ ঘৰ বাৰী চব এদাই। এই ৰাস্তা নদীখন পূৰা পানী আহি আছে। দলঙৰ ওপৰলৈ উঠি যাওঁ মানে এতিয়া চাই থাকক, পানী পানী পানী। সেইটো লগৰটো ইয়াত চাব দেই, এইটো পূৰা পানী চাওক। সেইটো মোৰ লগৰটো তাৰ ৰখি আছে, বাইকখন আনিব নোৱাৰি আৰু দলংখন ভঙা আছে যে। পূৰা ধন্যবাদ ৰাইজ।